আশ্বাস প্ৰতিশ্ৰুতিৰ যেন অন্ত নাই। সমস্যা যেন প্ৰতিশ্ৰুতিৰ ঢলত উটি ভাহি যাবই। ৰাইজৰ চকুপানী মচিবলৈও হেতা ওপৰা তথাকথিত জনদৰদীসকলৰ ফলাফল ঘৰত শূন্য হৈয়ে ৰ'ল। হয়, আমি ক'ব বিচাৰিছোঁ এই ৰাজ্যৰ এনে এখন সমষ্টিৰ কথা, যিখন সমষ্টিৰ ৰাইজে ৰাতিপুৱা সাৰ পায় ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ শব্দত, যিখন সমষ্টিৰ ৰাইজ প্ৰতিনিয়ত উৎকণ্ঠা হতাশাত পাৰ কৰিবলগীয়া হয় দৈনন্দিন জীৱন। এয়াই হৈছে সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDFৰ ৰাজধানী খ্যাত আৰু কংগ্ৰেছ দলৰ 5 বাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ দক্ষিণ শালমাৰা সমষ্টি। সমষ্টিটোৰ চৌদিশত বিৰাজ কৰিছে অনগ্ৰসৰতাৰ প্ৰচ্ছায়া। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যা কৈছে ইখনৰ পাছত সিখন গাঁও, কিন্তু কাণসাৰ নাই ৰাজনৈতিক ৰথী মহাৰথীসকলৰ। অকল ভোট বেংকৰ স্বাৰ্থত দুই এজনে অঞ্চল পৰিভ্ৰমণ কৰি দি থৈছে মেটমৰা প্ৰতিশ্ৰুতিৰ বোজা, যাৰ তিক্ত বাস্তৱ বুকুত খাবতি লুইতৰ ভঙা কৰ খেলত সংগ্ৰাম কৰিব লগা হৈছে মাটিভাটা অঞ্চলবাসী। কি কম, আমাৰ যিখিনি আমাৰ ইয়াত মাটিভাটা বজাৰ আছিলে সেইখিনি নাইকিয়া হ'ল গৰাখহনীয়াত। আৰু দুদিনমান যি বৰষুণ দি আছে, মানে যি 3-4টামান মানে দোকান আছিল সেইখিনিও মানে নদীৰ বুকুত যাব ধৰিছে। আৰু বিভাগীয় কৰ্তৃপক্ষই মানে ইয়াত যে গৰাখহনীয়া লাগিছে সেইটো কোনো কাণসাৰেই নাই। আমাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী মানে মাটি দিয়াৰ কথা আছিলে বজাৰৰ কাৰণে, এইখিনি মানে কিবা হেৰি হৈ আছে। মানে আমি এতিয়ালৈকে মানে এই দোকানবোৰ স্থানান্তৰিত কৰাৰ বাবে যি কৰিব লাগে কাম, সেইখিনিও আমি এতিয়া কৰিব নাই। আপোনালোকে চাই আছে যে ইয়াত কিমান দোকান আছিলে আমাৰ মাটিভাটা বজাৰত, কিন্তু এতিয়া মাত্ৰ 2-3টামান দোকান আছে, তাও তেনেহ'লে আৰু 2 দিনৰ পিছতে মানে এটাও নাথাকে আৰু আমাৰ বজাৰত। আমাৰ MP ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এখন মাত্ৰ এবাৰেই তাৰ মানে পাৰ্টিৰ লোক আহিছিল, এটা দল আহিছিল, আহি কাৰণে কৈছিল যে আমিও কিবা এটা ব্যৱস্থা কৰিম, কিন্তু সেই ব্যৱস্থা খালি ইমানে কথাই হৈ আছে, কিন্তু আমি কোনো ফালৰ পৰা ব্যৱস্থা পোৱা নাই। গতিকে আমি আপোনাৰ চেনেলৰ জৰিয়া হৈ সিহঁতক আমি আহ্বান কৰিছোঁ বা আমি দৰখাস্ত কৰিছোঁ যে আমাৰ এই দুখীয়া মানুহৰ কাৰণে, বজাৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব। ফকীৰগঞ্জৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট, খবৰ 24 অসম।